গুণোৎসৱৰ প্ৰথম দিন ইতিমধ্যে যোৱাকালি চেল ইভলিউশ্যন হৈ গ'ল আৰু যোৱাকালিত আমাৰ যিটো এটেণ্ডেঞ্চ আছিলে সেইটো 96.79% আছিলে। গতিকে আমিও আজি আশা কৰিছোঁ যে আমাৰ এটেণ্ডেঞ্চটো ভাল হ'ব বুলি পেলাই, কাৰণ যোৱাকালি মই যেতিয়া চেল ইভলিউশ্যনৰ পিছতে আমাৰ বিঅ' কেইজনৰ লগত আমি বহিছিলোঁ যাতে আমি আজি যিটো এটেণ্ডেঞ্চৰ সংখ্যা সেই এটেণ্ডেঞ্চৰ সংখ্যাটো 100% আমি কৰিব পাৰোঁ। আৰু আমাৰ উপায়ুক্ত মহোদয়ৰ নেতৃত্বত আমাৰ যিখিনি গুণোৎসৱৰ প্ৰিপেৰেশ্যন সেইটো খুব সুন্দৰভাৱে চলিছে। আমাৰ 1321 নম্বৰ স্কুলত গুণোৎসৱ হ'ব। আজি আমাৰ 512 মানে আমাৰ স্কুলত আজি প্ৰথম দিনৰ যিটো গুণোৎসৱৰ ইভেলিউশ্যন সেইটো আজি ইতিমধ্যে চলিছে। আৰু মই আশা কৰিছোঁ যে আমাৰ যে এই বছৰৰ যিটো গুণোৎসৱৰ ৰিজাল্ট সেই গুণোৎসৱৰ ৰিজাল্ট যোৱা বছৰতকৈ আমাৰ ভাল হ'ব। আজি আমি আমাৰ ওদালগুৰি জিলাৰ গুণোৎসৱ প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছোঁ। তাতে আমাৰ 1321 স্কুলছ আছে আৰু এইটো গোটেই স্কুলছত গুণোৎসৱ এছেছমেণ্টটো হ'ব। 3 দিনৰ প্ৰগ্ৰাম আছে। আজি প্ৰথম দিন আছে, তাতে আমাৰ 500 স্কুলছ আজি এছেছমেণ্ট হ'ব আৰু আমি 485 এক্সটাৰ্নেল ইভেলুৱেটাৰ্ছ পাইছোঁ আৰু তাৰ লগত আমাৰ ইণ্টাৰনেল ইভেলুৱেটাৰ্ছো আছে। আৰু আজি মই এজ আ ইভেলুৱেটাৰো আহিছোঁ আমাৰ আদৰ্শ বিদ্যালয় ৰোহতাক। তো মৰ্ণিং এছেম্বলি চাইছোঁ। মৰ্ণিং এছেম্বলি খুব ভালকৈ আমাৰ ল'ৰা ছোৱালীবিলাক এইটো কৰিছে আৰু তেখেতৰ খুব ভাল ডিচিপ্লিন এণ্ড ডেডিকেশ্যন আছে আৰু কমিটমেণ্ট আছে। দে ৱাৰ পাৰফৰ্মিং ভেৰি ৱেল। আৰু আমি গোটেই ডিষ্ট্ৰিক্টৰ এৰেঞ্জমেণ্ট আমাৰ গুণোৎসৱ কাৰণে কৰিছোঁ। আমাৰ ছিনিয়ৰ IAS, IPS, ACS, APS অফিচাৰ্ছ, ফৰেষ্ট ছাৰ্ভিচ অফিচাৰ্ছ তেখেতৰো এজ আ ইভেলুৱেটাৰ গৈ আছে আৰু আমাৰ অনাৰেবল পলিটিকেল ডিগনেটাৰিজ তেখেতৰো আহিব। আমাৰ অনাৰেবল গাৰ্ডিয়ান মিনিষ্টাৰ ছাৰ তেখেতৰো আমাৰ গুণোৎসৱত এটেণ্ড কৰিব। আৰু অভাৰঅল আমি যিটো এক্সপেক্ট কৰিছিলোঁ যোৱা বছৰ যিমান আমাৰ C গ্ৰেডিং এণ্ড D গ্ৰেডিং স্কুল আছিলে তাতে আমি বহুত ফ'কাছ কৰিছিলোঁ কেনেকৈ আমি ইম্প্ৰুভ কৰিব পাৰিম। আৰু আমি আজি আশা কৰোঁ কি যিমান আমাৰ C এণ্ড D গ্ৰেডিং স্কুলছ আছিলে এইটো এইবাৰী গুণোৎসৱত ভাল পাৰফৰ্ম কৰিব। আৰু অলৰেডি আমাৰ যিটো B এণ্ড A গ্ৰেডিং আছিলে তেখেতৰ আমি এক্সপেক্ট কৰিছোঁ দে উইল ফাৰ্ডাৰ ইম্প্ৰুভ দেয়াৰ পাৰফৰ্মেঞ্চ। A+ আৰু A আমাৰ আশা আছে। আৰু গোটেই টীম আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট লেড বাই আৱাৰ ইনস্পেক্টৰ অফ স্কুল তাতে এইটো বহুত হাৰ্ড ৱৰ্ক কৰি আছে আৰু আমাৰ গোটেই জিলাৰ অভাৰঅল পাৰফৰ্মেঞ্চ এতিয়া ইজ গুড এণ্ড উই কেন ইম্প্ৰুভ ইট ফাৰ্ডাৰ।